গুড মৰ্নিং গাইজ মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাই বলক আজিৰ ব্লগ আৰম্ভ কৰোঁ। তো আমি আহি পেলাই পালোঁ সাফাৰী ৱৰ্ল্ড। তো আপোনালোকে চাই থাকক গাইজ। তো গাইজ এয়া আহি আছোঁ আমি সাফাৰী ৱৰ্ল্ড। তো চাই থাকিব গাইজ। ইয়াত আপোনালোকে এইবিলাক বস্তু এনেকৈ পাই যাব। ইয়াতে যিহেতু ৰাখি থোৱা আছে এইবিলাক। এইবিলাক চাব পাৰে ইয়াত আছে। এই চৰাইটোৰ নাম কোনোবাই জানে যদি মোক জনাবচোন গাইজ। মই সঁচাকৈ পাহৰি থাকিলোঁ এইটো কি আছিলে, ক'বচোন বাৰু কোনোবাই জানে যদি। পুৰা তো গাইজ এয়া চাব পাৰে আপোনালোকে। এয়া ঘোঁৰা চাওক গাইজ, ঘোঁৰা। চাপৰ ঘোঁৰা চাওক গাইজ। তো গাইজ এয়া চাইছে আপোনালোকে। এয়া আপোনাৰ প্ৰথমবাৰৰ বাবে থাইলেণ্ড আহি পেলাই এয়া চাওক। এয়া আপোনালোকৰ ওচৰত মই দেখাব পাৰি পেলাই মই নিজকে মানে বিৰাট ভালো লাগিছে অৱশ্যে। এয়া চাব পাৰে যিটো চাপৰ ঘোঁৰা গাইজ, চাপৰ ঘোঁৰা। এয়া চাওক গাইজ, এইটো টোপনি মাৰি আছে চাওক। এইটো ঘঁৰিয়াল চাওক। এইটো গাইজ, এইটো গাইজ, এইটো ঘঁৰিয়াল গাইজ। কেনেকৈ আছে চাওক। সেইবিলাক আগতো আছে গাইজ, এই আগৰ ফালে আছে আৰু দুটা দেখিছেনে গাইজ। এইবিলাক বহুত আছে গাইজ। তো চাই থাকিব গাইজ। আৰু আপোনালোকৰ ওচৰলৈ মই আৰু কি আনিব পাৰোঁ তো চাই থাকিব গাইজ। মানুহ ভৰ্তি হৈ থাকে গাইজ। এইটো আগতে আপোনাৰ মোবাইলত চাই আছিলোঁ গাইজ, কিন্তু আজি নিজে ওচৰৰ পৰা চাব পাই পেলাই সঁচাকৈ নিজকে নিজে মানে বহুত এনেকৈ যেনেকৈ কৈ আছে তেনেকৈ কৰিছে, দেখিছেনে গাইজ। এইজন এনেকুৱা লাগিছে এইজন মানে আপোনাৰ শিক্ষক আৰু মাষ্টৰ এইজন, যোনে শিকাইছে, যোনে ট্ৰেইন কৰিছে। যেনেকৈ কৈছে সেনেকৈ কৰি আছে, দেখিছে গাইজ। আৰু এনেকৈ ৰখি আছে আৰু বাহিৰৰ পৰা অহা মানুহবিলাক এনেকৈ ৰৈ আছে। এজনৰ পাছত এজনকৈ গৈ আছে আৰু
এয়া আপোনাৰ সাগৰীয় চিল বুলি কয় যে, সাগৰীয় চিল। এয়া হ'ল সাগৰৰ চিল। যিমান পাৰোঁ সিমান আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ গাইজ। তো আপোনালোকে চাই থাকক। এয়া হ'ল সাগৰীয় চিল। এয়া গাইজ, এইকেইটা আমাৰ কমল কাঠ গাইজ, কমল কাঠ বুলি কৈছে। কি মাছ নাজানো বাৰু, কমল কাঠ বুলি কৈছোঁ। এয়া হ'ল সাগৰীয় চিল। এয়া হ'ল সাগৰীয় চিল গাইজ। এয়া চাওক, সাগৰৰ চিল। তো গাইজ এয়া চাওক, আমি মোবাইলত বহুত চাই আছিলোঁ গাইজ, আৰু বিশেষকৈ মই বহুত চাইছিলোঁ মানে আগতে। এইবিলাক মোবাইলত দেখি থাকোঁ, মানে ভাবোঁ আৰু কেতিয়াবা যদি যাব পাৰিলোঁ হয়, কেতিয়াবা যদি ভগৱানে কিবা যদি মিলালে হয়। কিন্তু সঁচাকৈ গাইজ, আমি মোবাইলত চোৱা আৰু চকুৰ ওচৰত থকা মানে কথাই বেলেগ গাইজ। কি ক'ম আৰু আপোনালোকক, আহি মোৰ বহুত ভাল লাগিছে সঁচাকৈ। আৰু আপোনালোকো আহিব বুলি পেলাই মই আশা কৰিছোঁ। আৰু কেনেকৈ আহিলোঁ, কি কৰিলোঁ, মই গোটেইখিনি আপোনালোকক দি দিম গাইজ। কিন্তু আপোনালোকে চাওক, এটা কি ক'ম আৰু, এটা ধুনীয়া মুহূৰ্ত মানে মোৰ কাৰণে। এই হাঁহটো চাওক, হাই। এয়া গাইজ ৰাজহাঁহ গাইজ। আৰু সেইবিলাক মাছ চাওক গাইজ, বহুত প্ৰকাণ্ড মাছ হয় গাইজ, বহুত প্ৰকাণ্ড মাছ। এয়া গাইজ, এটা দুটা নহয় গাইজ, বহুত আছে ইয়াত। চাওক, এটা দুটা নহয়, বহুত আছে ইয়াত। সেইবিলাক বগলী গছৰ ওপৰত গাইজ। তো আপোনালোকে চাওক, নিশ্চয় ভাল লাগিব গাইজ, চাই থাকক। আৰু মই যিমান পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ, কাৰণ এনেকুৱা সুযোগ এবাৰেই পাইছোঁ গাইজ। ইয়াৰ পাছত বা আৰু আহিব পাওঁ নে নাপাওঁ, কিন্তু হ'লেও মানে যিমানখিনি পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু চেষ্টা কৰি যাম সদায়। ইয়াত এনেকৈ দানাও পোৱা যায় দিবৰ কাৰণে। তাৰপিছত আপোনাৰ সেইটো হ'ল আপোনাৰ 60 ভাত, মানে 60 ভাত হ'লে আমাৰ ইণ্ডিয়ান মানিৰ ক্ষেত্ৰত আপোনাৰ 120 টকা হয় আৰু। কিন্তু ইয়াতে আপোনালোকৰ পৰা ল'ব 60, প্ৰায় 150 টকা আৰু 60 ভাত হ'লে। 120-150ৰ ভিতৰতে থাকিব। তো গাইজ এয়া চাওক, মই দেখাইছোঁৱে নহয় আপোনালোকক। এইবিলাক চাওক হাঁহ গাইজ, চব ৰাজহাঁহ গাইজ, চব ৰাজহাঁহ। আৰু আপোনালোকে যেতিয়া ইয়ালৈকে আহিব, আপোনালোকে চাফাৰীটো কিন্তু নোলোৱাকৈ নাথাকিব। আপোনালোকে যিমানে চাফাৰী ল'ব সিমানে ইয়াৰে মজা ল'ব পাৰিব। তো চাওক, আজি মই লৈ আছোঁ, এদিন আপোনালোকেও ল'ব পাৰিব গাইজ। এয়া দেখিছে আপোনালোকে, বগলী আছে, ৰাজহাঁহ আছে। এয়া গাইজ, এয়া চাওক, বিভিন্ন প্ৰজাতিৰ গাইজ।
এইটো হাই হাই হাইৰ হাঁহ এনেকৈ আহি পেলাই আমি এতিয়া মানে ৰেষ্টুৰেণ্ট বুলিয়ে ক'ব লাগিব আৰু ৰেষ্টুৰেণ্টত এনেকৈ সোমালোঁ ভিতৰতে গাইছ আপোনাৰ যিটো চাফাৰী আছে চাফাৰীৰ ভিতৰতে এনেকৈ আৰু আপুনি যি খায় এনেকৈ সজাই সজাই থোৱা আছে গাইছ তো আপোনালোকে এইবিলাক দেখিছে এনেকৈ আছে কিবা কিবি আৰু এইবিলাক ধৰক চাব লাগিব ভালদৰে এয়া দেখিছে এই এনেকুৱা তো এয়া চিকেন আছে তাৰপিছতে পিক আছে তাৰপিছত আপোনাৰ পাস্তা আছে এনেকৈ আৰু বেছিভাগ মানে আমি ল'লোঁ বাৰু আমিও কিবা কিবি ল'লোঁ আপোনালোকে ইয়াত অৰ্ডাৰটো দিব পাৰিব অৰ্ডাৰটো দিয়াৰ পাছত আপোনাৰ কাউণ্টাৰ হ'ল সেইখন আপুনি পে'মেণ্ট তাতে কৰিব লাগিব মানে তাৰপিছত সেইফালে আৰু আছে কিবা কিবি তো চাই থাকিব গাইছ যিমান পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰিম তো এয়া গাইছ আৰু এতিয়া আমি কি লৈছোঁ বাৰু আপোনালোকক দেখাওঁ আমি এতিয়া সেই নবৈ বাৰু খাব ধৰিলেই বাৰু যিহেতু মই বোলো ভিডিঅ'টো বনাওঁ বুলি পেলাই মই অলপ ইফালে গ'লোঁ তো আমি কি খাইছোঁ চাওক গাইছ এয়া আপোনাৰ কণী আছে তাৰপাছতে এয়া চিকেন আছে এয়া আপোনাৰ পিক তাৰপিছত এনেকৈ আৰু পাস্তা এয়া গাইছ আৰু ধুনীয়া ওচৰতে আপোনাৰ এইটো আমাৰ ভাষাত ক'ব গ'লে আপোনাৰ এই পুখুৰীৰ নিচিনা সেইটো দেখিছেই গাইছ য'ত ৰাজহাঁহ কিবা কিবি বহুতো এনেকৈ আছে বিভিন্ন ধৰণৰ চৰাই এয়া আৰু গাইছ তো গাইছ আমি এতিয়া খোৱা বোৱা কৰি লওঁ তো বাকী চাই থাকিব আপোনালোকে গাইছ তো এইবিলাক গাইছ এনেকৈ খাই বৈ ওলাই আহিলোঁ এয়া চাব পাৰে এয়া তো এয়া গাইছ এনেকৈ আৰু চাই থাককচোন তো গাইছ তাৰ পৰা আমি ওলাই আহিলোঁ এতিয়া ওলাই আহি পেলাই আমি এতিয়া এইফালে যাম এইটো চাই লওঁ যে আপোনাৰ চিনেমাত এনেকৈ গৈ আছোঁ এতিয়া ষ্টাণ্ট কৰে এয়া আপোনাৰ কেনেকৈ কৰে সেইটো হ'ল কাউণ্টাৰ ইয়াতে কাউণ্টাৰটো চাব পাৰিব শ্ব' যিহেতু শেষেই হ'ল গাইছ আমাৰ আহোঁতে অলপ দেৰি হৈ গ'ল তো আপোনালোকক মই এয়া গাইছ এইখিনিয়ে দেখালোঁ আৰু গাইছ এইবিলাক ইয়াতে আহি পেলাই এইবিলাক বগলী দেখিলোঁ চাওক কিমান ধুনীয়া ধুনীয়া আপোনাৰ বগলীবিলাক বগলী মানে এইটো একচুৱেলি নাম বেলেগ হয় বাৰু কিন্তু মই আপোনালোকক বগলী বুলিয়ে কৈছোঁ আৰু এই দেখিছেনে এইবিলাক হাঁহ এটা কাছ এটাও আছে গাড়ীটো এইটো ওপৰতে উঠি আছে কাছটো এয়া চাওক এয়া গাইছ এইটো হাঁহ সেইটো কাছৰ তলত দেখিছেনে এইটো কাছ দেখিছেনে গাইছ চাওক গাইছ তো ইয়াৰ পৰা এনেকৈ ওলাই আহিলোঁ আমি তো এতিয়া ছাইডেৰে এতিয়া আগৰ ফালে গৈ থাকিম আৰু আকৌ যেনেকৈ আহিছিলোঁ সেনেকৈ গৈ আছোঁ গাইছ আছে আৰু ভিতৰৰ ফালে চাব লগা কিন্তু আমাৰ টাইমটো যিহেতু মেকআপ নহ'ব